বন্ধু বান্ধৱীসকল মোৰ চেনেল সৰ্বেশ্বৰ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াতে মই নিজৰ অভিজ্ঞতা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ যদি আপোনালোকে ভাল পায়, আৰু যদি আপোনালোকে ফেচবুকত চাই আছে, ইউটিউবত গৈ আপোনালোকে সৰ্বেশ্বৰ আছাম চাৰ্চ কৰি ছাবস্ক্ৰাইব কৰি থ'ব। আজি আমি আলোচনা কৰিম অতি গুৰুত্বপূৰ্ণ বিষয়, অসমীয়া 30টা মডেল কুৱেশ্যন আলোচনা কৰিম। বিশেষকৈ LPৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, যিহেতু LP আৰু UPৰ চিলেবাছত বেছি ডিফাৰেঞ্চ নাই, গতিকে UPবোৰে চাব পাৰিব। অতি গুৰুত্বপূৰ্ণ 30টা মডেল কুৱেশ্যন আমি আলোচনা কৰিম, গতিকে আমি আৰম্ভ কৰোঁ বলক। আমাৰ প্ৰথম কুৱেশ্যনটো ইয়াত দিয়া আছে। আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে অসমীয়া ভাষাটো ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। এই ভাষা পৰিয়ালটোৰ কোনটো প্ৰাকৃতৰ পৰা অসমীয়া ভাষাটো উৎপত্তি হৈছে? অপশ্যন দিয়া আছে পৈশাচী প্ৰকৃত, মহাৰাষ্ট্ৰী প্ৰকৃত, সৌৰসেনী প্ৰকৃত আৰু মাগধী প্ৰকৃত। ইয়াৰ উত্তৰটো আপোনালোকে এবাৰ অনুমান কৰক। ইয়াৰ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি, মাগধী প্ৰকৃতি হ'ব ইয়াৰ উত্তৰ। মাগধী প্ৰকৃতি হ'ব ইয়াৰ উত্তৰ। ঠিক আছে, নেক্সটলৈ যাম আমি। নেক্সট আমাৰ দিয়া আছে অসমত অসমীয়া ভাষাটো চৰকাৰী মৰ্যাদা হেৰুৱাইছিল 1836 চনত আৰু বাংলা ভাষাটো ৰাজ্যিক ভাষা হিচাপে প্ৰণয়ন কৰিছিল। কিমান চনত ভাষাক লৈ অসমত আন্দোলন হৈছিল বুলি কৈছে? 1850 দিয়া আছে, 1887 দিয়া আছে আৰু 1937 আৰু 1972 দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ, 1850 চনত ভাষাক লৈ আন্দোলন হৈছিলে। ঠিক আছে, নেক্সটলৈ যাম আমি। নেক্সটত দিয়া আছে আমাৰ মিছনীৰসকলৰ তত্ত্বাৱধানত অসমৰ প্ৰথম মাহেকীয়া আলোচনী অৰুণোদয় 1846 চনত প্ৰকাশ হৈছিল। ক'ৰ পৰা প্ৰকাশ হৈছিল? আপোনালোকে অপশ্যনটো দিয়া আছে যোৰহাটৰ পৰা, শিৱসাগৰৰ পৰা, চৰাইদেউৰ পৰা নে গোলাঘাটৰ পৰা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ ক'ৰ পৰা প্ৰকাশ হৈছিলে? আমাৰ যোৰহাটৰ পৰা প্ৰকাশিত হৈছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈ যাম আমি। আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে অসম সাহিত্য সভাৰ মুখপাত্ৰ জোনাকী প্ৰকাশ হৈছিল 1889 চনত। অসম সাহিত্য সভা কলকাতাত কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল বুলি কৈছে? অপশ্যন দিয়া আছে 1874 চনত, 1877 চনত, 1888 চনত, 1889 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন চি, 1888 চনত কলকাতা শাখাটো প্ৰতিষ্ঠা কৰা হৈছিল। ঠিক আছে, নেক্সটলৈ যাম আমি। নেক্সটত দিয়া আছে অসমীয়াত মান্য ভাষাটো শিৱসাগৰ অঞ্চলৰ শিৱসাগৰ অঞ্চলৰ উপভাষাৰ পৰাই গঢ় লৈ উঠিছে। অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে গৱেষণা কৰা প্ৰথমজন পণ্ডিত হ'ল, অপশ্যন দিয়া আছে উপেন্দ্ৰনাথ গোস্বামী, গোলোকচন্দ্ৰ গোস্বামী, বাণীকান্ত কাকতি আৰু কালিৰাম মেধি। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ, উপেন্দ্ৰনাথ গোস্বামী আছিল আমাৰ প্ৰথমজন ব্যক্তি যিয়ে অসমীয়া ভাষা সম্পৰ্কে গৱেষণা কৰিছিল। নেক্সটলৈ যাম আমি। নেক্সটটো 6 নম্বৰ প্ৰশ্নটো দিয়া আছে অসম সাহিত্যিক পেঞ্চন লাভ কৰা সাহিত্যিকজন পদ্মনাথ গোহাঁই বৰুৱা। তেওঁৰ দ্বাৰা ৰচিত অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাসৰ নাম কি? অপশ্যন দিয়া আছে লাহৰী, ভানুমতী, জয়মতী, সাধনী। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি, ভানুমতী আমাৰ প্ৰথম অসমীয়া উপন্যাস। ঠিক আছে, নেক্সটলৈ যাম আমি। নেক্সটত দিয়া আছে আমাৰ তলৰ বিপৰীতাৰ্থক শব্দবোৰৰ অশুদ্ধ বিকল্প হৈছে, অশুদ্ধ বিকল্পটো বাছিব দিছে আমাক। অশুদ্ধ বিকল্পটো কোনটো হ'ব আমাৰ অশুদ্ধ বিকল্প? ইয়াৰ অপশ্যনটো হ'ব আমাৰ শুদ্ধ উত্তৰ অপশ্যনটো হ'ব বি, যিটো নেকি 3টো আমাৰ 3 নম্বৰটো আমাৰ ভুল। অশুদ্ধ বিকল্পটো যিহেতু বাছিব দিছে আৰু 5 নম্বৰটো ভুল, আৰু আমাৰ এইটো বস্তুটো ভুল। পৰলোকৰটো ইহলোক হ'ব, গতিকে আপোনালোকে ইয়াৰ পৰাই ধৰিব পাৰে এইটো ভুল হৈ আছে। নেক্সটলৈ যাম আমি। নেক্সট 8 নম্বৰ প্ৰশ্নটো হৈছে মাতৃভাষাই শিশু মনত জন্ম দিয়ে কি জন্ম দিয়ে? ভাতৃত্ববোধ, সৌন্দৰ্যবোধ, আগ্ৰহবোধ নে ৰুচিবোধ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ ৰুচিবোধ হ'ব আমাৰ শুদ্ধ উত্তৰ। মাতৃভাষাই কি জন্ম দিয়ে? ৰুচিবোধৰ জন্ম দিয়ে। ঠিক আছে, আপোনালোকে কিতাপবোৰ ভালকৈ পঢ়ি চাব পাৰে, আপোনালোকে নিজকে পৰীক্ষা কৰি ল'ব পাৰে। ইতিমধ্যে আপোনালোকে যিমানখিনি অধ্যয়ন কৰিছে ইয়াক নিজে পৰীক্ষা কৰক, আৰু এবাৰ আপোনালোকে কিতাপবোৰ আৰু এবাৰ কনফাৰ্ম কৰক যে শুদ্ধ উত্তৰ হৈছে নাই, তেতিয়া আপোনালোকৰ মনত থাকি যাব। নেক্সট 9 নম্বৰ প্ৰশ্নলৈ যাম। উপকূল আৰু তৰংগৰ সমাৰ্থক শব্দ হ'ল ক্ৰমে, অপশ্যন দিয়া আছে তৎ আৰু হিল্লোল, লহৰ আৰু তীৰ, ললনা আৰু ধাৰ, অচল আৰু ঢৌ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ, আপোনালোকে দেখি পাইছে, অপশ্যন নম্বৰ এ, তৎ আৰু হিল্লোলটো ইয়াৰ শুদ্ধ উত্তৰ। উপকূল আৰু তৰংগৰ সমাৰ্থক শব্দ, আপোনালোকে এইবোৰ জুকিয়াই চাব পাৰে, গোটেইকেইটা অশুদ্ধ। তাৰপিছত আমি চাম 10 নম্বৰ প্ৰশ্ন। পানীৰ মিঠৈ অৰ্থ হ'ল পানীত ডুবাই খোৱা এবিধ মিঠাই। সজাই হ'ব লাগিছিলে, সজাই কোৱা মিছা কথা, খাবলৈ অনা পনীয়া মিঠৈ, একো নজনাকৈ ওপৰতে মাত দিয়া। ইয়াৰ শুদ্ধ আৰু চুইটেবল অপশ্যনটো হৈছে আমাৰ সজাই, এইটো হৈছে আমাৰ শুদ্ধ অপশ্যনটো, সজাই কোৱা মিছা কথা। ঠিক আছে,
নেক্সট লৈ যাম আমি 11 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়াত সমাক ছয়বিধ আছে ঠিক আছে ইয়াৰ উত্তৰে দি দিছে আমাক আৰু নেক্সট নম্বৰ সুধিছে কিহৰ বিষয়ত সুধিছে শব্দ বিভক্তি কেইবিধ ছয়বিধ সমাক আছে শব্দ বিভক্তি কেইবিধ বুলি কৈছে অপচন আছে 4টা 5টা 6টা নে 7টা ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন ডি 7টা আমাৰ শব্দ বিভক্তি কেইটা আছে 7টা শব্দ বিভক্তি আছে নেক্সট আমি যাম প্ৰশ্ন নম্বৰ 12 লৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক হয় নহয় নাটক নহয় কোনটো নহয় দিয়া আছে আপোনালোকৰ খনিকৰ আৰু কাৰেঙৰ লিগিৰি দিয়া আছে ৰূপালীম জয়মতী ইয়াৰ কোনটো হ'ব আমাৰ শুদ্ধ উত্তৰ কোনটো নহয় জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক জয়মতীটো আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক নহয় ঠিক আছে জয়মতী এটা কথাছবি নাটক নহয় নেক্সট লৈ যাম বনকুঁৱৰী কবিতাটি ৰচনা কৰিছিল কোনে ৰচনা কৰিছিল বনকুঁৱৰী কবিতাটি ৰচনা আপোনালোকে অপচন কেইটা দেখি পাইছে জ্যোতিপ্ৰসাদ আগৰৱালাই লক্ষ্মীনাথ বেজবৰুৱাই চন্দ্ৰকুমাৰ আগৰৱালাই নে হেমচন্দ্ৰ বৰুৱাই ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ সি চন্দ্ৰকুমাৰ আগৰৱালাই বনকুঁৱৰী কবিতাটি ৰচনা কৰিছিল ঠিক আছে নেক্সট লৈ যাম নেক্সট দি আছে চৰ্যাপদৰ ৰচনাকাল ৪ৰ্থৰ পৰা ৮ম শতিকা ৫মৰ পৰা ৮ম শতিকা ৭মৰ পৰা একাদশ শতিকা ৮মৰ পৰা দ্বাদশ শতিকা ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে এবাৰ নিজে জাজ কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ ৮মৰ পৰা দ্বাদশ শতিকা ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ৮মৰ পৰা দ্বাদশ শতিকা ঠিক আছে নেক্সট লৈ যাম প্ৰাকৃত ভাষাৰ আঞ্চলিক ৰূপৰ অশুদ্ধ ৰূপটো কৈছে অশুদ্ধ ৰূপটো মানে কোনটো পূৰ্বাঞ্চলৰ মাগধী মধ্যদেশৰ সৌৰসেনী পূব পশ্চিমাঞ্চলৰ মহাৰাষ্ট্ৰী আৰু উত্তৰ পশ্চিমাঞ্চলৰ পৈখাচী ইয়াৰ উত্তৰটো কি হ'ব পাৰে আপোনালোকে এবাৰ অনুমান কৰক অশুদ্ধ ৰূপটো আমাৰ ক'ব কৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি পূব পশ্চিমাঞ্চলৰ মহাৰাষ্ট্ৰী আপোনালোকে কিতাপবোৰ এবাৰ ভালকৈ চাই ল'ব পঢ়ি চাই ল'ব আৰু এবাৰ কনফাৰ্ম কৰি ল'ব তেতিয়া আপোনালোকৰ ভালকৈ মনত থাকি যাব নেক্সট 16 নম্বৰ প্ৰশ্নটো চাম আমি লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাস কোনখন একমাত্ৰ উপন্যাস কদমকলি জয়মতী কুঁৱৰী পদুম কুঁৱৰী নে শোণিত কুঁৱৰী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন চি পদুম কুঁৱৰী লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাস পদুম কুঁৱৰী ঠিক আছে নেক্সট লৈ যাম আপোনালোকে ভালকৈ চাই ল'ব এবাৰ অপচনবোৰ মনত থাকি যাব কনফাৰ্ম কৰি লওক আপোনালোকে কিতাপবোৰ চাব পাৰে এতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ তত্ত্বগধুৰ গ্ৰন্থখন হ'ল কোনটো শ্ৰীকৃষ্ণ নে তত্ত্বকথা নে সুৰভি নে ভক্ত প্ৰহ্লাদ ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ অপচন বি তত্ত্বকথা শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন বি তত্ত্বকথা ঠিক আছে নেক্সট লৈ যাম আমি তলৰ লিংগবাচক কোনযোৰ শব্দৰ মিল নাই ডেকা ডেকেৰী গোলাম বান্দি জনক জননী গোহাঁই আইতি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ যিটো মিল নাই এইটো হৈছে আমাৰ গোহাঁই আইতি আপোনালোকে এবাৰ কিতাপ চেকিং কৰি ল'ব পাৰে গোহাঁই আইতি আমাৰ যিটো শব্দৰ মিল নাই লিংগবাচক শব্দৰ মিল নাই ঠিক আছে নেক্সট লৈ যাম আমি নেক্সট 19 নম্বৰ প্ৰশ্নটো হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ ৰচক কোন ডিম্বশৰ নে বাণীকান্ত কাকতি নে উপেন্দ্ৰনাথ গোস্বামী নে গোলোক চন্দ্ৰ গোস্বামী আপোনালোকে এবাৰ চাই লওক অপচনবোৰ ভালকৈ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন বি বাণীকান্ত কাকতি আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট গ্ৰন্থখনৰ ৰচক নেক্সট লৈ যাম আমি নেক্সট 20 নম্বৰ প্ৰশ্নটো হৈছে ভক্তি ৰত্নাৱলীৰ আৰু ভক্তি ৰত্নাকৰৰ ৰচক কোন মাধৱদেৱ আৰু হেম সৰস্বতী মাধৱদেৱ আৰু শংকৰদেৱ কবিৰত্ন সৰস্বতী আৰু শংকৰদেৱ মাধৱ কন্দলী আৰু শংকৰদেৱ ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব আপোনালোকে এবাৰ অনুমান কৰক ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপচন বি মাধৱদেৱ আৰু শংকৰদেৱ ঠিক আছে অপচন বি মাধৱদেৱ আৰু শংকৰদেৱ নেক্সট প্ৰশ্নটো লৈ যাম 21 নম্বৰ প্ৰশ্ন নিৰ্মল প্ৰভা বৰদলৈয়ে 1983 চনত সাহিত্য একাডেমী বঁটা লাভ কৰা কাব্যগ্ৰন্থখন হ'ল দিনৰ পিছত দিন সুদীৰ্ঘ দিন আৰু ঋতু বনফৰিঙৰ ৰং শব্দৰ ইপাৰে সিপাৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন বি সুদীৰ্ঘ দিন আৰু ঋতু ক'ৰবাত ৰাতি বুলি লিখা থাকে সুদীৰ্ঘ দিন আৰু ঋতু হ'ব আমাৰ ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে নেক্সট লৈ যাম আমি নেক্সট লৈ যাম 22 নম্বৰ প্ৰশ্নটো হৈছে আত্মজীৱনীৰ ক্ষেত্ৰত অমিলটো বিচাৰি উলিওৱা ভৱেন্দ্ৰনাথ শইকীয়া জীৱন বৃত্ত নিৰ্মল প্ৰভা বৰদলৈ জীৱন বৰ অনুপম ঠিকে আছে লক্ষ্মীনাথ বেজবৰুৱা মোৰ জীৱন সোঁৱৰণি পদ্মনাথ গোহাঁই বৰুৱা আত্মাৰ সোঁৱৰণি ইয়াৰ অমিলটো আমাৰ হৈছে অপচন নম্বৰ ডি যিটো নেকি পদ্মনাথ গোহাঁই বৰুৱাৰ ক্ষেত্ৰত আত্মাৰ সোঁৱৰণিটো নহয় ঠিক আছে নেক্সট চাম আমি
হাজাৰী ঘোষা হিচাপে নামাঙ্কিত গ্ৰন্থখন হ'ল কোনখন? কীৰ্তন, কানিয়া কীৰ্তন, ৰামায়ণ, নামঘোষা। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে এবাৰ অনুমান কৰক। কানিয়া আমাৰ কি দিয়া আছে? কানিয়া আৰু হাজাৰী ঘোষা হিচাপে নামাঙ্কিত গ্ৰন্থখন আমাৰ হৈছে শুদ্ধ উত্তৰটো ইয়াৰ ডি হ'ব আমাৰ শুদ্ধ উত্তৰ নামঘোষা। ঠিক আছে, নেক্সট 24 নম্বৰ প্ৰশ্নটোলৈ যাওঁ আমি। 24 নম্বৰ প্ৰশ্নটো হৈছে লিংগ পৰিৱৰ্তনত শুদ্ধ ৰূপটো কোনটো? শুদ্ধ ৰূপটো ইয়াত বিচাৰিবলৈ কৈছে। মুনি হৈছে তিৰি, ৰান্ধনী, সখী, ৰচকা, ৰচকী। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব এবাৰ অনুমান কৰক। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ, যিটো নেকি আমাৰ অশুদ্ধ ৰূপ ৰচকা, ৰচকী। আপোনালোকে এবাৰ কিতাপটো চেকিং কৰি ল'ব পাৰে। ঠিক আছে, নেক্সটলৈ যাওঁ আমি। কি বিভক্তি যোগ হৈছে? কিতাপেৰে আৰু কিতাপত কি বিভক্তি যোগ হৈছে? দ্বিতীয় আৰু সপ্তম, তৃতীয় আৰু সপ্তম, চতুৰ্থী আৰু সপ্তম, পঞ্চমী আৰু ষষ্ঠী। আৰু অনুমান কৰক আপোনালোকে কি বিভক্তি ইয়াত যোগ হৈছে? কিতাপেৰে আৰু কিতাপত বুলি যিটো দিয়া আছে এ আৰু ত বিভক্তিত কি যোগ হৈছে আমাৰ? অপশ্যন নম্বৰ বি, তৃতীয় আৰু সপ্তম বিভক্তি যোগ হৈছে। অপশ্যন নম্বৰ বি। ঠিক আছে, নেক্সটলৈ যাম। 26 নম্বৰ প্ৰশ্ন। অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা আছে? 18টা, 21টা, 40টা আৰু 41টা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ বি, 21টা। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ বি, 21টা। নেক্সটলৈ যাম আমি। চীনা আক্ৰমণৰ পটভূমিত ৰচিত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰচনা কৰা উপন্যাসখন হ'ল, এইটো আমাৰ ইউপিৰ চিলেবাছত আছে। বীৰেন্দ্ৰ কুমাৰ কোনটো? ইয়াৰুইংগম, হটকনি, ৰাজপথে ৰিঙিয়াই নে আই? কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ বি হ'ব। হটকনি হৈছে আমাৰ চীনা আক্ৰমণৰ ওপৰত ৰচিত এটা উপন্যাস। কাৰ? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ। ঠিক আছে, নেক্সটলৈ যাম। 28 নম্বৰ প্ৰশ্ন। লিখনি বিদ্যাত অধিক প্ৰভাৱ পেলোৱা উপাদান হ'ল কবিতা লিখন, ডায়েৰী লিখন, গল্প লিখন নে ৰচনা লিখন? এবাৰ অনুমান কৰক আপোনালোকে। লিখনি বিদ্যাৰ ওপৰত প্ৰভাৱ পেলোৱা এটা উপাদান, অধিক প্ৰভাৱ পেলোৱা এটা উপাদান। উত্তৰ হ'ব আমাৰ বি, অপশ্যন বিটো হ'ব আমাৰ ডায়েৰী লিখনটো আমাৰ লিখনি বিদ্যাৰ ওপৰত বেছিকৈ প্ৰভাৱ পেলোৱা এটা উপাদান। ঠিক আছে, নেক্সটলৈ যাম আমি। 29 নম্বৰ প্ৰশ্ন। শংকৰদেৱে ৰচনা কৰা দশম কণৰ অংশটোক কোৱা হয় অন্তদশম, শেষ দশম, আদি দশম নে নৱম দশম? ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমাৰ চি, আদি দশম। ইয়াৰ শুদ্ধ উত্তৰ হ'ব আমি চি, আদি দশম। ঠিক আছে, নেক্সটলৈ যাম আমি। আৰু শেষৰ প্ৰশ্ন। ভাষা শিক্ষাৰ 4টা কৌশল ক্ৰমে, এইটো আমাৰ LSR দিয়া আছে, যিটো নেকি লাৰ্ণিং, স্পিকিং, ৰিডিং আৰু ৰাইটিং হ'বনে নে কি? বিৰ অপশ্যন দিয়া আছে স্পিকিং, লাৰ্ণিং, ৰিডিং, ৰাইটিং। তাৰপিছত চি দিয়া আছে লাৰ্ণিং, ৰিডিং, স্পিকিং, ৰাইটিং। তাৰপিছত স্পিকিং, ৰাইটিং, লাৰ্ণিং, ৰাইটিং। তাৰপিছত ইমান শুদ্ধ উত্তৰটো হ'ব আমাৰ এ, লাৰ্ণিং হ'ব প্ৰথমে, তাৰপিছত হ'ব স্পিকিং, তাৰপিছত হ'ব ৰাইটিং, তাৰপিছত হ'ব ৰিডিং, আৰ, তাৰপিছত ডব্লিউ হ'ব ৰাইটিঙৰ ক্ষেত্ৰত। ঠিক আছে, ইমানখিনিয়ে আছিলে অতি গুৰুত্বপূৰ্ণ বিষয়। আপোনালোকে নিশ্চয় শেষলৈকে ভিডিঅ'টো চাইছে, আৰু যদি আপোনালোকে ভাল পাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।